নাই চাওক আমি কাৰোবাৰ মাটি জবৰদস্তিকৈ আমি লৈ পেলাই ইণ্ডাষ্ট্ৰী নকৰোঁ তেওঁলোকক বুজাব চেষ্টা কৰি আছোঁ দুটা গাঁৱৰ কথা এইটো ইয়াতে ৰাজনৈতিক কালাৰ দি আছে কিছুমান ৰাজনৈতিক পিছপানৰ পৰা উচতনি দি এটা ডাঙৰ ঘটনা কৰিব গৈ আছে অসমত এনেকৈ কোনোবা মাটিৰ ইছ্যু লৈ পেলাই আত্মজা দিছিলে কোনোবা এজনে কেইবাবছৰ আগত কোনোবা ৰাজনৈতিক দলৰ উচতনিত কিন্তু এইটো কি হ'ল শেষত গৈ পেলাই কোনো ফলাফল নহ'ল চৰকাৰেও মানুহৰ বিৰুদ্ধে চিন্তা নকৰে নহয় তো ইণ্ডাষ্ট্ৰিটো কি আদানীয়ে 30,000 কোটি টকাৰ বিনিয়োগ কৰিব ইয়াত আৰু ইণ্ডাষ্ট্ৰি অবিহনে না সংস্থাপন হয় না বিনিয়োগ অবিহনে কোনো উন্নতিও নহয় তো আজিৰ দিনত অসমৰ কোন ঠাইত এনেকুৱা আছে যে ইণ্ডাষ্ট্ৰি গ'লে নালাগে বুলি কোৱা আজি যদি পৰ্বতজোৰা নালাগে যিকোনো জিলাত লৈ যাব ময়ো ভাবি আছোঁ পৰ্বতজোৰাত যদি একেবাৰে নালাগে বুলি কৈ দিয়ে BTCৰে অন্য ডিষ্ট্ৰিক্টত আনিম তাৰ কাৰণে প্ৰতিবাদো নহ'ব কিন্তু কথাটো হৈছে কি এইটো কৰিবলৈ গৈ সুদূৰ প্ৰচাৰী এটা লাভালাভ পৰ্বতজোৰা অঞ্চল আৰু BTC অঞ্চলত হ'ব গৈ আছে ইয়াত ডাইৰেক্ট ইনডাইৰেক্ট 10,000 মান মানুহৰ সংস্থাপনৰ প্ৰশ্ন হৈ আছে ডাইৰেক্ট চাকৰি হয়তো বা 2,000 3,000 মানুহে পাই যাব আৰু তাৰ লগত তাৰ ওপৰত এটা বিজনেছ চলিব মাটিটো আমি নিদিওঁ আদানীক APDCL প্ৰথম BTCৰ পৰা ল'ব আৰু APDCL এইটো লিজত আদানীক মানে তাত বিনিয়োগ কৰিবলৈ দিব 35 বছৰৰ লিজ তাৰপিছত গুচি যাব আৰু মানুহে কি ক'ব যেতিয়া আদানীয়ে 35 বছৰৰ পিছত ইয়াত গুচি যাব খুজিব তেতিয়া কি ক'ব যে নহয় আদানী কিয় যাব লাগে ৰাখিব লাগে ইণ্ডাষ্ট্ৰি ৰাখিব লাগে গোটেই বস্তু আলোচনা চলি আছে আৰু ইয়াত ৰাজনৈতিক এটা খেল চলি আছে আমি চিনাক্ত কৰিছোঁ কোন ৰাজনৈতিক দলে প্ৰেৰণা জগাই আছে এই 2 এদিনত মানে আমি স্পষ্টকৈ কৈ দিম আৰু তেওঁলোকে ৰাজনৈতিক উদ্দেশ্যত মানে এইবিলাক খেল খেলি আছে আৰু কিছুমানৰ উদ্দেশ্য কি প্ৰমোদ বড়োৰ দিনত হ'ব নালাগে কিন্তু তেওঁলোকৰ দিনত হ'ব লাগে সেইটোৱেইটো উদ্দেশ্য মই নাম নল'ম কিন্তু 2 দিনমান পিছত নাম লৈ ল'ম খোলা খুলিকৈ মই কাৰো নাম লোৱা নাই